আজি উপনীত হৈছোঁ। বিশেষ কাৰণটো হৈছে আমাৰ ভাতৃপ্ৰতিম প্ৰাঞ্জল শংকৰ। তেওঁ মানে বহুত দিনৰ পৰা এই শিল্পীসুলভ এটা মন লৈ বিভিন্ন ধৰণৰ ভিডিঅ' এনেকুৱা ছবি এনেকুৱা বিভিন্ন ধৰণে তেওঁ নিৰ্মাণ কৰি আহিছে বিগত কেইবাবছৰ ধৰি। তাৰে এখন ছবি হৈছে কাতি বিহু। কাতি বিহুৰ প্ৰথম খণ্ডটো ইতিমধ্যে যোৱা বছৰ এই কাতি বিহুৰ দিনটোতে এই জামুগুৰি প্ৰেছ ক্লাবৰ প্ৰাংগণতে শুভ উন্মোচন কৰা হৈছিলে। ঠিক সেইদৰে এই বছৰো কাতি বিহুৰ দ্বিতীয় খণ্ডটো আজি এই জামুগুৰি প্ৰেছ ক্লাবৰ প্ৰাংগণতে শুভমূৰ্তি প্ৰদান কৰিব। গতিকে এই সম্পূৰ্ণ পৰিকল্পনা এই কাতি বিহুৰ সম্পূৰ্ণ পৰিকল্পনা আছিলে প্ৰাঞ্জল শংকৰ, আৰু এই দ্বিতীয় খণ্ডটোৰ কাহিনী আছিলে তেওঁৰ ককায়েক ছবিন দত্তৰ। বাকী ইয়াত বহুত কেইজন ব্যক্তি জড়িত হৈ আছে, যেনেকৈ আমাৰ চন্দন শইকীয়া ভাই দাদা আমাৰ এজন ছাৰো আছে। গতিকে বাকীখিনি তেওঁ এই বিষয়ে অলপ ক'ব। আপোনালোক সকলোকে কাতি বিহুৰ হিয়াবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কাতি বিহুৰ প্ৰথম খণ্ডটোৱে আপোনালোক সকলোৰে মৰম আশীৰ্বাদ পোৱাৰ বাবে আমি আকৌ এইবছৰ জামুগুৰি প্ৰেছ ক্লাবৰ প্ৰাংগণত কাতি বিহুৰ দ্বিতীয় খণ্ডটো আজি শুভমুক্তি দিলোঁ। আপোনালোক সকলোৱে চাই কেনে পালে জনাব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।